এতিয়া মই বনাব লৈছোঁ এবিধ ঔষধ চৰ্দি আৰু জ্বৰৰ কাৰণে বহুত ভাল। এই ঔষধবিধৰ নাম হৈছে শুকনি লতা। এই ঔষধবিধ বনাবৰ কাৰণে বৰ বিশেষ বস্তুৰ প্ৰয়োজন নহয়। একেবাৰে সহজকৈ বনাব পাৰি, ঘৰত থকা বস্তুৰেই বনাব পাৰি। মই দুজনৰ কাৰণে বনাম। এজনৰ কাৰণে 2 ইঞ্চি বনাব লাগে। মই আঙুলিৰে জুখি লৈছোঁ। আপোনালোকে পাৰিলে স্কেলেৰে জোখ লৈ ল'ব। আন্দাজ অনুসৰি দিলেও হয়। মই আন্দাজ কৰি 4টা আঙুলি লৈছোঁ দুজনৰ কাৰণে। টুকুৰাটো 4 ইঞ্চিমান হ'ব। ভালদৰে কাটি লৈছোঁ আৰু নামমাত্ৰ কেইটামান জালুক লৈছোঁ। এতিয়া মই এটা বাতি লৈ লৈছোঁ আৰু বাতিটোত টুকুৰাটো থৈ থেতেলিয়াই ল'ম। বেলনা মাৰিডালেই মই থেতেলিয়াই লৈছোঁ। পটাটো থেতেলিয়াব পাৰে। এয়া মোৰ থেতেলিওৱা হৈ গৈছে। আৰু সেই একেটা বাতিতেই মই জালুককেইটাও খুন্দি ল'লোঁ। এতিয়া এটা চচ গৰম পানী কৰি আছোঁ। পানীখিনি অলপ গৰম হ'বলৈ ধৰিছে আৰু তেতিয়াই মই দৰৱবিধ দি দিছোঁ। আৰু জালুককেইটা যে খুন্দি লৈছিলোঁ সেইকেইটাও মই দি দিছোঁ। এনেদৰেই 10 মিনিটমান উতলোৱাৰ পাছতেই আমাৰ দৰৱবিধ তৈয়াৰ হৈ যাব। এইখিনিতে মন কৰিবলগীয়া যে 4 ইঞ্চি যদি আপুনি বনায় তেনেহ'লে 1 গ্লাছ পানী ব্যৱহাৰ কৰিব পাৰিব। এজনৰ কাৰণে ½ গ্লাছ বনালেই হৈ যাব।